ঠগি যিটো জনেই নিজৰ কথা ভাবে মৃত্যুকালে সেই জীৱই এনে দশা দিব পাৰিলেও তুমি একোৱে নিদিলা দিব পাৰিলেও তুমি একোৱে নিদিলা প্ৰজাগণক ঠগি ঠগি ইয়াৰ উপায় তোমাক মই দিব পাৰোঁ ইয়াৰ এটাই উপায় আছে কি প্ৰভু তুমি মৰ্ত্যলৈ যোৱা আৰু তাত মৰাশ খাই জীয়াই থকা কাৰণ তুমি প্ৰজা হৈ থাকোঁতে প্ৰজাৰ কথা এবাৰো নাভাবিলা গতিকে যোৱা তুমি মৰ্ত্যলৈ আৰু ক'ত কাৰ মৰাশ আছে তুমি বিচাৰি খাই থকাগৈ আৰু শুনা যিদিনাখনে তুমি মহামূল্যৰ বস্তু অগস্তি মুনিক দান কৰিব পাৰিবা সেইদিনাই তোমাৰ মুক্তি হ'ব নিশ্চয় জানিবা সেইদিনাই তোমাৰ মুক্তি হ'ব নিশ্চয় অ ৰথখন ব্ৰহ্মদেৱে মাতি আহ্বান খাবলৈ আৰু মৰ্ত্যতাহী দত্তৰ যাই মনে মনে ভাবিছিল হে প্ৰভু হে প্ৰভু এয়া মোৰ কি হ'ল প্ৰভু এয়া মোৰ কি হ'ল হে প্ৰভু প্রভু ভগবান মৰ্ত্যলৈ আহি দত্তৰ যাই দেখিবলৈ পাইছো